হে গাইজ আজি হল তাৰমানে সৰস্বতী পূজা তো আপোনালোকে তো জানেই তো বাহিৰৰ পৰা কেইটামান ক্লিপ লৈছোঁ আৰু এইটো হ'ল হাই ছেকেণ্ডাৰী তো চাওক মানুহৰ ক্ৰাউড তো দুনিয়াৰ মানুহবিলাক আহিছে তো বলক ভিডিঅ'টো প্ৰথমৰ পৰা আকৌ একবাৰ ষ্টাৰ্ট কৰোঁ। হে গাইজ ওয়েলকাম টু বেক টু মাই ইউটিউব চেনেল ফুল পাৱাৰ 1000। তো গাইজ আজি তো জানেই সৰস্বতী পূজা স্পেচিয়েল ধামাকা ব্লগ হ'বলৈ যাই আছে আৰু মোৰ লগত আছে এতিয়া পাৰ্টনাৰ কেইটা নাছিলে তাৰমানে লৈ আৰু এটা আছে আৰু ইন্ট্ৰ মাৰি আমি আহি গ'লো হাই ছেকেণ্ডাৰী মন্দিৰ আৰু মন্দিৰৰ লগতে ধুনীয়াৰ কি কম মা সৰস্বতী সাক্ষাৎ দেখা দিছে তো চাওক ধুনীয়া আৰু লাহেকৈ আমি এতিয়া ভিতৰৰ ফালে সোমাই যাই আছোঁ। তো মানুহৰ ক্ৰাউড আছে কোনবাৰৰ নিচিনা নহয়, অকণমান কমি গৈছে মানুহবিলাক যিহেতু পৰীক্ষা চলি আছে। তো আজি চাগে পৰীক্ষা নাই সেইটো কাৰণে ক্ৰাউডটো অকণমান আছে, হ'লেও ইমান নাই আগৰ নিচিনা। তো ভগৱানে চাওঁ না সাক্ষাৎ মানুহ সৰস্বতীয়ে চাওঁ তো শেষলৈকে ভিডিঅ'টো চাই থাকিব। তো এনেকৈ যাই আছোঁ দুনিয়াৰ মানুহবিলাক আহি আছে তো কেমেৰাটো লৰিছে চাগে আপোনালোকে, তেওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। অহ' মাই গড। আৰু মানুহৰ মাজৰ পৰা হাই ছেকেণ্ডাৰীৰ যিটো মা সৰস্বতী আই তো আপোনালোকক দেখুৱালোঁ আৰু ইয়াত নাম ধৰি আছে আৰু ইয়াত গাজি বিতৰণ কৰি আছে। আমি খাম অকণমান পিছত, প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ। আৰু আমি হাই ছেকেণ্ডাৰীৰ পৰা এক জাপ মাৰি আহি গ'লোঁ গুৰেশ্বৰ বিদ্যালয়ত আৰু গুৰেশ্বৰ বিদ্যালয়ত ভাল ধৰণে সজাইছে আৰু এইটো হ'ল গুৰেশ্বৰ বিদ্যালয়, আপোনালোকে চাই লওক। তো ইয়াত মানুহবিলাক অকণমান কমি গৈছে কাৰণ এতিয়া বাজিছে 2-2:30মান বজাত বাজি গৈছে, সেইটোৰ কাৰণে এতিয়া মানুহবিলাক ভিতৰৰ ফালে যাবলৈ ধৰিছে, প্ৰায় মানুহ নোহোৱাই হৈ গৈছে। তো আপোনালোকক মানুহ দেখুৱাব নোৱাৰিলোঁ আৰু তো ভিডিঅ'টো একেলগে চাই থাকক। আৰু যিটো খানা মা সৰস্বতীয়াৰ সেইটো গুৰেশ্বৰ বিদ্যালয়ত বন্ধ কৰিছে আৰু হাই ছেকেণ্ডাৰীত দি আছে। তো ইফালে খানা দি আছে, আমি ভাবিছোঁ খাম নে নেখাওঁ কাৰণ ইমান মানুহ তাৰমানে ওচৰত গ'লেই লগে লগে আহি যায়, চিট এটাও খালী নাথাকে, কি কম।